এই ভাগিনকেইটাৰ পৰা উপায় নাই আৰু জানেনে? কি ক'ম আৰু মই এনেই ধুনীয়া নহয় জানো, বয়স হ'লে কি হ'ব? এতিয়া আকৌ চবে সুধি থাকে আৰু জানিবা দেই, মেছেঞ্জাৰত গৈ পিনে ভাগিন ছোৱালীজনীয়ে কৈছে আৰু সেই মেছেঞ্জাৰত বোলে মোক বোলে বাৰে প্ৰতি মোৰ বয়সটো সুধি থাকে হেনো। মোৰ বয়সটোনো বা তেহেঁতি ইমানকৈ সুধিব লাগে জানো? হ'লেও জন্মদিন পাতিম বুলি ভাবিছে নেকি? পাতিলে ভালেই হ'ব আৰু কোনোবাই দাইল 1 কেজি আনিলে, কোনোবাই আলু 1 কেজি আনিলে, কোনোবাই কলা চাদা 8 অনা আনিলে, তামোল পাণো যদি 2 টকা 5 টকা আনি দিয়ে যেনেহ'লেও মোৰে লাভ হ'ব বাৰু। সেইকাৰণে কৈ থৈছোঁ আৰু দেই, মোৰ বাৰু এতিয়া বেছি হোৱা নাই বাৰু, 3-4 বছৰ হৈছে। মানে আকৌ আজিকালি ল'ৰা ছোৱালীবোৰ বিদেশত পঢ়িবলৈ যায় যে, সিহঁতৰ কাৰণে কৈছোঁ আৰু দেই, তাৰমানে 64 সিমান বছৰ হৈছে আৰু দেই বোপাইহঁত। আকৌ ওচৰত থাকিলে মানে একেবাৰে গোটেইকেইটা ৰাম ভক্ত হৈ থাকে। মই তামোল পাণ আন বুলি গ'লোঁ বোলে সিহঁতক, তাৰপৰা সিহঁতি আকৌ গৈ পিনে ক'ত তামোল পাণ পাই আকৌ কৈ নপঠিয়ালোঁ যে, সেইকাৰণে এতিয়া কলগছজোপাত উঠি লৈ কোনোবা এটা তামোল বিচাৰিছেগৈ, কোনোবা এটা গৈ পিনে নাৰিকল গছজোপাত উঠি লৈ পিনে বিচাৰিছেগৈ। নাৰিকল গছজোপাত উঠিলে বাৰু ভালেই, পৰি নাহিব ন। কলগছজোপাত বাৰু উঠি লৈ পিনে বাৰু তামোল বিচাৰিবগৈ লাগে জানো বাৰু, কওকচোন বাৰু। ভাগিনকেইটাৰ পৰা উপায় নাই আৰু, গম পাইছেনে? ফটোত দেখিলে আকৌ মোক চিনিয়ে নাপায়, মুখৰ আগত দেখিলে একেবাৰে একদম ৰাম ভক্ত হৈ থাকে আৰু। মাহী কোনটো কৈ দিম একেবাৰে এনেকৈহে থাকে আৰু। কিনো ক'ম আৰু আপোনালোকক আৰু ইহঁতৰ কথা কৈ থাকিলে শেষেই নহ'ব আৰু। আপোনালোকে আৰু বেয়া নাপাব দেই, আমাৰ ভাগিনকেইটাৰ কথা ইমানকৈ কৈ থকাৰ কাৰণে। কিনো ক'ম আৰু ইহঁতৰ কথা। আকৌ আপোনালোকৰ ল'ৰা ছোৱালীবোৰে বাৰু তেনেকুৱা জমনি কৰে নে নকৰে? মই আকৌ গম পাইছে নাই, ফটো এখন যেতিয়া মাৰি পিনে থওঁ আৰু, মই নিজে ফটো মাৰিব নাজানো বাৰু, আমাৰ ভাগিন ল'ৰাজনীয়ে মাৰি দিয়ে জানেনে? ভাগিন ছোৱালীজনীয়ে ভাগিন ল'ৰাটো, মাইনা আৰু মাইনী 2টা নাম দেই, ওচৰতে থকা বাইদেউজনীৰ ল'ৰা ছোৱালী 2টা নাম। তাৰপৰা সিহঁতি আকৌ বিৰাট মৰম কৰে মোক, বিৰাট মৰম লগা ল'ৰা ছোৱালীকেইটা। তাৰপৰা সিহঁতি মোক বাৰু দেখুৱাই থাকে আৰু যেনিবা, এতিয়াও মোবাইলটো মাইনাজনীৰ পৰাই আনিছোঁ আৰু খুজি পিনে, জানেনে? নিজৰ মোবাইল নাই নহয়। তাৰপৰা তাই মোক দেখুৱাই থাকে আৰু, মাহী তোক যে ফটোখন মাৰিছিলোঁ বোলে, ফটোখন মাৰি পিনে বোলে চেনেল মতীয়াত দি থৈছিলে হেনো, কিবা ফেচবুকটোক বোলে কিবা হেনো চেনেল মতীয়া বুলি কয় বোলে, মই আকৌ নাজানো নহয়। তাৰপৰা তাত দি থৈ দিছে, দি থৈ দিওঁতে ফটোখনত আৰু ডাইৰেক্ট কমেণ্ট কৰাটো বাদেই বোলে, কিবা মেছেঞ্জাৰ এটা আছে নহয়, তাত বোলে মেছেঞ্জাৰ এটাও বহি আছে। মই খালি নাজানো সেইটো বগা নে ক'লা মেছেঞ্জাৰ, শকত নে ক্ষীণ নাজানো আৰু জানিবা দেই। তাই কৈছে আৰু বোলে, মাহী বোলে চেনেল মতীয়াত এটাও আছে নহয় বোলে, মেছেঞ্জাৰ এটাও আছে হেনো বোলে। মই বোলো হয় নেকি, সেইটো মেনেজাৰ নে কি বাৰু বোলো। তাই আকৌ কৈছে, মাহী নহয় বোলে, সেইটো মেনেজাৰ, সেইটোৱে বোলে অকল মেছেজবোৰ বোলে ইটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ বোলে পঠিয়াই থাকে বোলে। তই যদি বোলে মেছেজ দিয় বোলে কাৰোবাক বোলে, সেইটো আকৌ নি পিনে তাক দিবগৈ, সি আকৌ বোলে তোক দিবহি। মই বোলো তাৰমানে বোলো ডাকঘৰত পিয়নটো চাগে যে, সেই পিয়নটো নিচিনা নেকি বাৰু বোলো। তাই কৈছে মাহী সেনেকুৱাটো বুলিয়ে ধৰা বোলে, আমি আকৌ ইমান গাঁৱলীয়া মানুহ নাজানো নহয়। তাই আৰু বুজাই বঢ়াই দিছে জানিবা আৰু, যেনে হ'লেও মই অকণমান বুজি পাইছোঁ আৰু, যি বুলিয়ে ক'লেও আৰু দেই ইমানকৈ তাইও নাজানে নহয়, সৰু ছোৱালীজনী কেনেকৈনো ইমান বুজাই দিব। হ'লে আৰু তেহেঁতি ইংৰাজী 2টামান জানে কাৰণে যেনে হ'লেও আমাক বুজাই দিব পাৰিছে, গম পাইছেনে? তাৰপৰা আকৌ তাই মোক আৰু মেছেজখিনি পঢ়ি পঢ়ি শুনোৱাই আৰু, তাৰপৰা মাহী বোলে মেছেঞ্জাৰ পিয়নে এনেকৈ বোলে তোলৈ মেছেজ কেইটামান আনিছে নহয়। মই বোলো মেছেজ মানে কি বাৰু বোলো, সেইটোও ভালকৈ বুজাই দেচোন। তাই আৰু কৈছে আৰু, নহয় মাহী বোলে তোলৈ চিঠি দিছে। মোৰ আকৌ চিঠি বুলি কওঁতে লাজেই লাগিছে নহয়। তাৰপৰা আমাৰ আকৌ এওঁহে দিছিলে আৰু, ঘৰত যেতিয়া আছিলোঁ আৰু বিয়া সোমোৱাৰ আগতে গাভৰু হৈ থাকোঁতে আমাৰ এওঁহে দিছিলে আৰু চিঠিখিনি লিখি পিনে, তেতিয়া মোবাইল চবাইল নাই নহয়। তাৰপৰা মোৰ আৰু চিঠি বুলি কওঁতে লাজেই লাগি গৈছিলেগৈ, গম পাইছেনে? তাৰপৰা বোলো কিনো কথা কওঁ বোলো, মাইনা কি চিঠি তিঠি কথা কৈছনো বোলো। তেতিয়াতে বোলো আৰু চিঠি পঢ়ি আৰু তেনেকৈ মহালৈ আহিলোঁ আৰু দেই বোলো, চিঠি লিখা লিখি কৰি পিনে। এতিয়া আৰু বোলো চিঠি কথা নকবি আৰু পাই বোলো, সেইবোৰ বয়স নাই নহয়। সেনেকৈ বুলি কৈছোঁ আৰু। তাই কৈছে মাহী বোলে ইমান আৰু বোলে অকৰা হৈ নাথাকিবি তাৰপৰা বোলে
চিঠি মানে তোক মই এতিয়া বুজাবলৈহে কৈছোঁ বোলে এই তেনেকৈ লিখি দিছে আকৌ বোলে কিবা এখন তই যেনেকৈ বোলে মহাৰকে দোকানলৈ বোলে বস্তু আনিবলৈ গ'লে চিলিপ এখন লিখি দিয় সেনেকুৱা বোলে সেই চিলিপ এখনহে দিছে মই বোলো হয় নি তই আকৌ বোলো তাকে বুজাই কোৱা নাই আকৌ মই সেনেকৈ লাজ পাই যাওঁ নহয় বোলো তাৰপৰা সেনেকৈ বুলি কৈছোঁ আৰু তাইক তাৰপিছত তাই মোক আৰু পঢ়ি মেলি দিছে আৰু শুনিছোঁ আৰু কিছুমানে যেনিবা ভালকৈ কৈছে আৰু যেনিবা দেই হেৰি আকৌ মোৰ বয়স হৈছে বুলি গম নাই পোৱা যে সিহঁতি ওচৰলৈ অহা হ'লেহে গম পালেহেঁতেন আৰু ন ওচৰলৈ অহা হ'লেও যেনে হ'লেও মুখৰ আগত দেখিলে গম পালেহেঁতেন যে এজনী হেৰি এতিয়া 64 হোৱা এই নাতি ঘটা বুঢ়ী হ'লগৈ সেই বুলি গম পালেহেঁতেন এতিয়ানো আৰু সেই আজিকালি মোবাইলবোৰত আৰু কিবা সেই ধুনীয়া কৰি নিদিয়ে জানো বাৰু সেইটো কাৰণেহে কিবা সিহঁতি মোক চিনি নাই পোৱা ইভাগে হ'লে চিনি পালেহেঁতেন বাৰু মুখৰ আগত তাৰপৰা আৰু কি ক'ম আৰু ল'ৰা ছোৱালীবোৰ কথা কৈ থাকিলে শেষেই নহয় হেৰ আৰু মোৰ আকৌ সেই এটাই যেনিবা সুধিছে আৰু যেনিবা দেই তাই মোক পঢ়ি দিছে আৰু কিবা ৰাজবীৰ সিং নে কি বুলি কিবা এটা আছিলে হেনো আৰু বোলে কি নাজানো আৰু পায় সেইটো অসমীয়া মানুহে হয় না বেলেগ মানুহে হয় নাজানো আৰু মুঠতে মানুহ আৰু কাটিলে একেটোপা তেজে ওলাব হয় নহয় বাৰু হ'লেও আৰু মই কৈছোঁ আৰু যেনিবা ৰাজবীৰ সিঙে লিখিছে তাৰপৰা সেই আপোনাৰ বোলে বিয়া হ'ল নাই যদি বিয়া নাই সোমোৱা বোলে আৰু সেই আমাৰ ঘৰত বোলে ভাইটিটো আছিলে পাই বোলে তালৈ ছোৱালী বিচাৰি আছোঁ সেনেকৈ বুলি কৈছে মইনো তাক আৰু কি ক'ম আৰু পাই হেৰি আকৌ ওচৰত থকা হ'লে তাক যেনে হ'লেও কিবা এটা ক'লোহেঁতেন বুঢ়ী মাওক বোলো তেনেকুৱা কথা ক'বলৈ লাজ লগা নাই নে বুলি যেনে হ'লেও কপচেলোৱা দুটা দিব পাৰিলোহেঁতেন একদম কিনো আৰু কথাবোৰ কয় আৰু বোলে আপোনাৰ বয়স কিমান হৈছে সেই এইটো চেগতে কৈ থৈছোঁ আৰু জহনি মই সেই কটা নিধকটোক মই আৰু গোটেই বোৱাই চোৱাই ঘটি মেলি নাতিনিও বিয়া দিলোঁ এতিয়ানো বা সেইখন ক'বলৈ বাকী আছে জানো বাৰু